হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া খাদ্যৰ থলুৱা জুতিলৈ। আহকচোন চাওঁ আজি ভিডিঅ'টো লৈ আনিছোঁ পাতিহাঁহৰ লগত কোমোৰা আঞ্জা। কিদৰেনো বনাওঁ কিনো কৰে আজি চাই যাওঁ আহক ভিডিঅ'টো। এয়া হাঁহ চফা কৰিছে আৰু এয়া ঠিক ঠাক কৰি লৈছে আৰু কাটি আছে, চব চেলাই বখলিয়াই লৈছে আৰু এয়া পাতিহাঁহ ৰেডি হৈছে আৰু মাংস এয়া ভালদৰে চব ঠিক ঠাক কৰি লৈছে আৰু পাত চাত পাৰি লৈছে আৰু হাঁহৰ লগত আৰু কি মিলিব, এয়া জহা কোমোৰা মিলাই দিছোঁ। এয়া কোমোৰা কাটি লৈছোঁ ভালদৰে। এয়া দেখিছেনে ৰাইজসকল, ভিডিঅ'টো শেষলৈকে চাই যাব স্কিপ নকৰাকৈ। এয়া মাংস ভালদৰে কাটি আছে ধুনীয়াকৈ গড় দি। এয়া চাই যাওক দেই। আজি মাংস ৰেডি হৈ গ'ল। এয়া সকলোখিনি মানে ব্যঞ্জনখনৰ কাৰণে কি কি প্ৰয়োজন হ'ব এইখিনি ভালদৰে গোটাই লৈছোঁ। আদা নহৰু পিঁয়াজ হালধি নিমখ মিঠাতেল আৰু এয়া কোমোৰা ভালদৰে কাটি ৰাখিছোঁ টুকুৰা টুকুৰকৈ। আৰু এয়া দেখিছেনে ৰাইজ, এয়া মাংস পাতিহাঁহৰ মাংস ধুনীয়াকৈ কাটি হৈ গ'ল। এতিয়া বনাম আৰু চাই যাব ভিডিঅ'টো। এয়া সকলোখিনি ৰেডি কৰি ল'লোঁ। জুইশালতে বনাইছোঁ, ভালদৰে জুইকুৰা জ্বলাই লৈছোঁ। লোহাৰৰ কেৰাহীখনো পাতি লৈছোঁ। এয়া কেৰাহী গৰম হৈ গ'ল, মিঠাতেল দি লৈছোঁ। এয়া মিঠাতেল দিছোঁ আৰু মিঠাতেলো গৰম হৈছে আৰু দেই, কেৰাহী গৰম হৈ আছে যে। এয়া মিঠাতেল গৰম হ'ল, পিঁয়াজ আৰু হালধি দি দিছোঁ। এয়া চাই যাওক ভালদৰে লৰাই দিছোঁ। এয়া লৰাই পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। হালধি কালাৰ ধুনীয়া উঠিছে। এয়া ভালদৰে ভাজি আছোঁ। এয়া পিঁয়াজখিনি ভাজি হৈছে আৰু অলপ শুকাইছেগৈ আৰু ইয়াতে আদা নহৰু 1 চামুচ দি দিছোঁ। এয়া আদা নহৰু দিলোঁ। এতিয়া আদা নহৰু দিয়াৰ পাছতে এতিয়া এয়া মাংসখিনি দি দিছোঁ, পাতিহাঁহৰ মাংস। আজি পাতিহাঁহৰ মাংস কেনেকুৱা লাগিছে ৰাইজসকল, ভাল লাগিছেনে দেখি? এয়া চাই যাওক। এয়া মাংসখিনি ভালদৰে লৰাই আছোঁ লাহে লাহে। এয়া লৰাই ভাজি আছোঁ। পাতিহাঁহ মাংস যিমান লৰাই সিমানেই টেষ্টি হয়। এয়া লৰাই আছোঁ আৰু জুইত বনোৱা আঞ্জাৰ মজাই বেলেগ। এয়া বনাই আছোঁ, বেলেগ একো নাই দিয়া দেই, পাতিহাঁহ পিঁয়াজ আৰু হালধিয়ে ইমান দফা আগবাঢ়িছে আৰু আদা নহৰু দি দিছোঁ 1 চামুচ। এয়া লৰাই আছোঁ, লৰাই ভাজি আছোঁ। কেনেকুৱা লাগিছে ভিডিঅ'টো? ভাল লাগিলে নিশ্চয়কৈ এটা লাইক মাৰিব দেই ৰাইজসকল। এয়া মাংস মানে উতলিছে আৰু উতলিছে মানে কি ক'ম, এয়া তেলটো ধুনীয়াকৈ বিৰিঙিছে। এয়া লৰাই দিছোঁ। পাতিহাঁহ যিমান লৰাই সিমানেই টেষ্টি, সোৱাদেই সুকীয়া আৰু বেলেগকৈ কি ক'ম। তাতে লগত আৰু জহা কোমোৰা দি দিম। ভিডিঅ'টো আগৰখিনি পাছলৈ গ'ল, পাছৰখিনি আগলৈ আহিলে দেই, সেইবাবে মাফ কৰিব। এয়া কোমোৰা ৰেডি কৰিলোঁ। এয়া সকলোখিনি ৰেডি হৈ গ'ল, কোমোৰা আৰু আলু। ইয়াত মাংসখিনি প্ৰায় সিজিছে আৰু এয়া মোকো দেখাই দিছোঁ দেই, ময়ে বনাই আছোঁ বাৰু ৰান্ধনি। এয়া কোমোৰা আৰু আলু দি দিলোঁ। এতিয়া ভালদৰে লৰাই দিম। এয়া ধুনীয়াকৈ লৰাই আছোঁ লাহে লাহে। এয়া লৰাই আদা নহৰু অলপ দি দিওঁ, মানে বাকী ৰাখিছিলোঁ যে। এয়া লৰাই আছোঁ। এয়া লৰাই হৈছে আৰু প্ৰায়। এতিয়া পূৰা জুই দি দিম আৰু এতিয়া ভালদৰে লৰাই লৈ এতিয়া ঢাকি দিম। এয়া নিমখ দি দিছোঁ আন্দাজ অনুসৰি।
বেলেগ একো নাই দেই, পাতিহাঁহৰ মাংস, কোমোৰা, আলু, হালধি নিমখ আৰু আদা নহৰু। বেলেগ মা মছলা একো দিয়া নাই আৰু কালাৰ চাব দেই, বেলেগ একো দিয়া নাই, চাই যাব। এয়া ঢাকন দি দিছে, মানে কোমোৰাখিনি সিজিবলৈ নিজে উতলি উতলি পানী ওলাব এতিয়া গাপত। এয়া ভালদৰে জুই লগাই দিছোঁ। এয়া উতলটো অলপ অলপ আহিছে আৰু এয়া লৰাই আছোঁ। যিমান লৰাই সিমান ভাল লাগে। এয়া সিজিছে আৰু দেই। এয়া কোমোৰা আৰু পাতিহাঁহ পূৰা উতলি আছে। কালাৰ দেখিছে নাই, কি ধুনীয়া কালাৰ। আজি ভিডিঅ'টো চাই কেনে পালে ৰাইজসকল? যদি ভাল পালে নিশ্চয়কৈ এটা লাইক মাৰিব আৰু চেনেলটো, যিসকল মোৰ নতুন বন্ধু বান্ধৱীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন ভিডিঅ' পাবৰ বাবে। এয়া খানা ৰেডি হৈ গ'ল, এতিয়া খাওঁ আৰু আহক সকলোৱে।